Asardo okum tunggal teketang okum tunggal teketang ngomnya sing pala mixan belai kap ketagay asa jili jili ko mixa jili ko mixa jili ko na ase jili punya pai mixa jili pun pamaboya হ'ব এই গছজোপা ওচৰত ৰখ। মই বীৰেন সিং মিলি শিৱসাগৰ জিলাৰ দিচাংমুখৰ অফলা গাঁৱৰ মই নিবাসী হওঁ আৰু মই জীৱনৰ অধিক সময় মই লোকসংগীত বা লোক সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ আৰু বিভিন্ন অনুষ্ঠানবিলাকত কেতিয়াবা ব্যক্তিগত সাংস্কৃতিক অনুষ্ঠানবিলাক হয় কেতিয়াবা দলীয় অনুষ্ঠানবিলাক লৈ পেলাই আমি যাওঁ মই অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড় কাৰ্পূৰ্লি অনুষ্ঠানত মই 2015 চনৰ পৰা মই নিয়মীয়া শিল্পী হিচাপে ঐনিতম পৰিৱেশন কৰি আহিছোঁ আৰু ইয়াক আমি গাঁৱে ভূঞে ঐনিতমৰ যিটো বৈশিষ্ট্যক আমি হেৰাই নাযাবৰ কাৰণে আমাৰ নতুন প্ৰজন্মক যিকোনো পৰিৱেশত মই তেওঁলোকক লৈ পেলাই চৰ্চা কৰোঁ সাংস্কৃতিক পৰিৱেশতেই মই ডাঙৰ দীঘল হোৱা হয় মোৰ মামা আছিলে আমাৰ যিজন ডাঙৰ মামা প্ৰদীপ গাম তেখেতে মিচিং সাংস্কৃতিক সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে আৰু তেখেতো অনাতাঁৰ শিল্পী আছিলে আৰু তেখেতো সংগীত চৰ্চা কৰিছিলে আৰু মামাৰ ঘৰলৈ যাওঁ আমি মামাৰ ঘৰত গৈ এটা পৰিৱেশে পাওঁ চৰ্চা কৰিবলৈ মামা নিজেও গায় আমাকো গোৱায় আৰু তেনেকৈ আমি সৰুৰে পৰাই সংগীতৰ লগত জড়িত হৈ আছোঁ মিচিং লোকসংগীতৰ যি সমল আছে বহুতখিনি সমল আছে আৰু এই লোকসংগীতসমূহ বহুতে আজি চিনিও নাপায় বিশেষকৈ মিবু আবাংটো আজিকালি খুবেই নোহোৱা হৈ পৰিছে আৰু পেবটেকাং আছে কাবান আছে কাবানৰ কেইবাটাও ভাগ আছে তাৰ পাছতে জেয়াৰ আমাৰ ৰাক্তবাদ যিবিলাক আমি গাওঁ জেয়াৰ নিতম আছে তাৰ পাছতে আপোনাৰ চেলয়া আছে লেৰেলি চেলয়া এইবোৰ গায়ন শৈলীও বেলেগ বেলেগ আৰু নৃত্য শৈলীও বেলেগ বেলেগ চেলয়া লেৰেলি আৰু আলি আই লৃগাঙত গোৱা গীতখিনি আছে আপোনাৰ ললে গীতখিনি আলি আই লৃগাং যেতিয়া গুমৰাগ পৰিৱেশন কৰা হয় এই সময়ত ললে গীতখিনি গোৱা হয় তাৰ পাছতে আটাইতকৈ জনপ্ৰিয় আৰু আটাইতকৈ যিটো গীত আমাৰ চৰ্চা হয় সেইখিনি ঐনিতমখিনিতো আমাৰ যথেষ্ট এইটো এটা অসমীয়া সংগীতৰ লগত বিহুৱে হওক বা গীতেই হওক ঐনিতমৰ আধাৰখিনিক লৈ পেলাই যথেষ্টখিনি মানুহে চৰ্চা কৰিছে যথেষ্টখিনি আছে এইটো মানে কৈ শেষ কৰিব নোৱাৰি এতিয়া তাৰে কিবা এটা গাই দিয়ক Doya meloi nokaya mapaya nokaya mapaya domangoya tumangopa oi nomala geledaga darbung mabala regomongabla tomane oi no motala gela kala tokumane oi apindo ma doda gomai asantma dumayana nomekama doda gomai asinma dumayana Dorbuma bala regomongabla tomane
Oineetom লাগলা কালা তোমা বনে ঐ। আমাৰ সমাজত শিল্পীৰ প্ৰকৃত মূল্যায়ন বা শিল্পীৰ যি আমাৰ এই ধৰণে এনকাৰেজমেণ্ট কৰিব লাগে এই ধৰণে কৰা পৰিলক্ষিত নহয়। সেইটো আচলতে এজন জনপ্ৰিয়তাৰ শীৰ্ষত থকা এজন শিল্পী তেওঁলোকে এদিন প্ৰমাণ কৰিলে আপোনাৰ ধৰক যথেষ্টখিনি তেওঁলোকে পাৰিতোষিক পায় বা মাননি পায় আৰু লোকশিল্পীসকলৰ ক্ষেত্ৰত কিন্তু এইটো কেতিয়াও নহয়। আজি শিৱসাগৰত গ'লে ধৰক আমাৰ গোটেই খা খৰচখিনি মিলাই পেলাই যদি দিয়াও হয় 10,000 15,000 ইমান ন্যূনতম মানে মাননি তোমাৰ বছৰটোৰ কাৰণে পৰ্যাপ্ত নহয়। আমাৰ একচুৱেলি এটা প্ৰেমিক যুগলৰ এইটো গীত হয়। ইয়াত মেল ফিমেল দুটাই ইয়াত একেলগে হেৰি গায় আৰু ইয়াত কৈছে ইয়াত টেকালত তেওঁলোকে টেকাল মানে এইটো হাতীৰ পথত তোমাক মই ঘন হাবি জংঘলৰ মাজত মই হাতী পথত তোমাক মই আগুৱাই লৈ যাম। ছোৱালীজনীয়ে তেনেকেই ক'ব যিমান হেৰি হ'লেও তোমাৰ প্ৰতি ভাল পোৱা থাকিলেও মই হাতী পথত মই তোমাৰ লগত মই কেতিয়াও নাযাওঁ এনেধৰণৰ আৰু ইয়াত জেকালত জেকবকা জেকা এটা বোকাময় পৰিৱেশৰ কথা তাত বৰ্ণনা কৰা হৈছে। এটা গান হয়তো তাত মই চেষ্টা কৰিছোঁ। গতিকে কথাখিনি হোৱা নাই। আজি গণশিল্পী বিক্ৰম সিং য়েইন তেখেতে এটা নিজৰ ব্যক্তিগত তেওঁৰ প্ৰচেষ্টাৰ জৰিয়তে আৰু তেখেতে বিভিন্ন ধৰণৰ বিশিষ্ট শিল্পীসকলৰ সান্নিধ্যতা দিচাংমুখতে পাইছিল আৰু এই সান্নিধ্য লাভ কৰি তেখেতেও নিজেও চৰ্চা কৰিছিলে আৰু তেখেতক লৈ দিচাংমুখ কেন্দ্ৰিক এটা সেই সময়ত আৰম্ভ কৰিছিল। কালজয়ী গীতবিলাক তেখেতৰ নায়ক হিচাপে লৈ পেলাই ভূপেন হাজৰিকাই বুলু মিচিং ডেকাটি গীত ৰচনা কৰিছে গাইছে আৰু দিচাংমুখতে প্ৰথমবাৰৰ কাৰণে পৰিৱেশন কৰিছে। আমাৰ অঞ্চলবিলাকত এটা ধাৰাবাহিক হেৰি হিচাপে কাম কৰিবৰ কাৰণে আমাৰ পৰিৱেশ এতিয়ালৈকে গঢ় লোৱা নাই। মই জনাত একচুৱেলি আমাৰ যি প্ৰশাসন এটা আছে মিচিং অট'নমাছ কাউন্সিল বোধ কৰোঁ মোকো তেওঁলোকে উদগনি যোগাইছে কিন্তু মই ভাবোঁ আমাৰ চৰ্চা কেন্দ্ৰৰ এতিয়া অভাৱ। আমাৰ নিৰ্দিষ্ট আমাৰ চৰ্চা কেন্দ্ৰ নাই। আমাৰ কাউন্সিলে এটা মিছন কৰি আছে তথাপিও সাংস্কৃতিক যি চৰ্চা কেন্দ্ৰ হ'ব লাগিছিলে লোকসংগীত বা লোকবাদ্যৰ ওপৰত এনেধৰণৰ পৰিৱেশ আমাৰ
পাৰ পাজাৰাম জাৰ্মান বসুতাই ঐ